মঞ্জিত ব্লগছৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ভিডিঅ'। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু আগৰ ভিডিঅ'ৰ বিষয়বস্তুতকৈ অলপ বেলেগ। আজিৰ ভিডিঅ'টো বিশেষকৈ অসম চৰকাৰৰ দ্বাৰা যি আগন্তুক তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ'ব, সেই নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ'ম বুলি ভবা ব্যক্তিসকলৰ বাবেহে। অৰ্থাৎ মই আজি 10টা প্ৰশ্ন আৰু উত্তৰ আপোনালোকৰ বাবে যুগুত কৰিছোঁ। যিকেইটা প্ৰশ্ন মই ভাবিছোঁ আগন্তুক অনুষ্ঠিত হ'ব লগা নিযুক্তি পৰীক্ষাৰ বাবে খুব ভাল হ'ব, তেনে কেইটামান প্ৰশ্ন আৰু উত্তৰক লৈ আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে তৈয়াৰ কৰিছোঁ। তেতিয়াহ'লে আহকচোন আমি আগুৱাই যাওঁ আজিৰ ভিডিঅ'টোলৈ। আজিৰ 1 নম্বৰৰ প্ৰশ্ন, এছিয়াৰ আটাইতকৈ ডাঙৰ দ্বীপটোৰ নাম কি? শুদ্ধ উত্তৰটো হ'ল বৰ্নিঅ'। দ্বিতীয় প্ৰশ্নটো হ'ল চিলড্ৰেন অৱ দ্য বিগ ৰিভাৰ বুলি কোনটো জনগোষ্ঠীক কোৱা হয়? শুদ্ধ উত্তৰটো হ'ল ডিমাছা। আজিৰ তৃতীয় প্ৰশ্ন, কানহা ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে? শুদ্ধ উত্তৰ মধ্যপ্ৰদেশত। আজিৰ 4 নম্বৰ প্ৰশ্নটো হ'ল 1951 চনৰ এছিয়ান গেমছ কোনে আয়োজন কৰিছিল? উত্তৰটো হ'ল ভাৰত। 5 নম্বৰ প্ৰশ্ন, বৰাক নদীক বাংলাদেশক কি নামেৰে জনা যায়? শুদ্ধ উত্তৰটো হ'ল সুৰমা। 6 নম্বৰৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ কোনটো অনুসূচীক সংবিধানৰ হৃদয় আৰু আত্মা বুলি কোৱা হয়? শুদ্ধ উত্তৰ 32 নং অনুসূচীক। 7 নম্বৰৰ প্ৰশ্ন, উত্তৰ মেৰুত পদাৰ্পণ কৰা প্ৰথমজন ব্যক্তি কোন? শুদ্ধ উত্তৰ ৰবাৰ্ট পিয়েৰি। 8 নম্বৰৰ প্ৰশ্ন, বিশ্ব বন্যপ্ৰাণী দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ উত্তৰ 3 মাৰ্চ। 9 নম্বৰৰ প্ৰশ্ন, নেতাজী সুভাষ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিষ্ঠানটো ক'ত অৱস্থিত? শুদ্ধ উত্তৰ পাটিয়ালা। আৰু আজিৰ অন্তিমটো প্ৰশ্ন তথা 10 নম্বৰৰ প্ৰশ্নটো হ'ল আমেৰিকাৰ নেশ্যনেল গেমছ কি? আকৌ এবাৰ কৈছোঁ, আমেৰিকাৰ নেশ্যনেল গেমছ কি? শুদ্ধ উত্তৰ বেছবল। অনাগত সময়ত আপোনালোকৰ উপযোগী হোৱাকৈ আৰু প্ৰশ্ন উত্তৰ তৈয়াৰ কৰাৰ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিল লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।